নমস্কাৰ বন্ধুসকল, মই কৃষক পাঠক আৰু স্বাগতম জনাইছোঁ ৰংমন ইউটিউব চেনেললৈ। আজি যাম আমি শিৱসাগৰলৈ। শিৱসাগৰত যিটো মিটআপ আছে তালৈ যাম আমি আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, মই পিয়লি ফুকন ষ্টেডিয়ামত আহি পালোঁ। সকলোবোৰ আহি আছে। ভাস্কৰ দাহঁত আহি পালে আৰু ময়ো আহি পালোঁ। ডিম্পু বৰুৱাহঁত আহি আছে আৰু আগলৈ কি হয় চাবলৈ ভিডিঅ'টো চাই থাকক আপোনালোকে। বলক অকণমান দেখাই লওঁ আপোনালোকক, ষ্টেডিয়ামৰ পৰিৱেশটো দেখাই লওঁ অকণমান। আপোনালোকক এবাৰ পৰিৱেশটো দেখাই লৈছোঁ, ষ্টেডিয়ামৰ পৰিৱেশটো দেখাই লৈছোঁ। আজি বতৰটো বৰ বেয়া কৰিছিলে, কিন্তু এতিয়া অকণ ভাল কৰিছে। আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাই লৈছোঁ। এয়া ধনী ইভেণ্টে অৰ্গেনাইজ কৰা অসমৰ তৃতীয়টো ইউটিউব মিটআপ, য'ত থাকিব অসমৰ বহুতো ডাঙৰ ইউটিউবাৰ। আৰু ভিতৰলৈ লৈ গৈছোঁ আপোনালোকক। ইয়াত আহিব ভাস্কৰ দা, ডিম্পু বৰুৱা, ফুকন পাঠক, ইয়াত সকলো আহিব। এই ষ্টেজটো এইফালে সকলো ইউটিউবাৰ আছে। তোমাৰ চেনেলটো কৈ দিয়া, শিৱসাগৰ প্ৰেইংষ্টাৰ ছাবস্ক্ৰাইব কৰিব। ঠিক আছে। আৰু আমি বহুতকলৈ লগ পাম, বহুত ভাল লাগিব আজি। তো ভিডিঅ'টো চাই থাকক। বহুতো ইউটিউবাৰ আহি ইয়াত গোট খাইছেহি। আপোনালোকক দেখাই থাকিম, ইয়াৰ বিভিন্ন দৃশ্যবোৰ মই দেখাই থাকিম। বৰষুণ দি আছে আজি, বতৰটো বহুত বেয়া কৰিছে, বৰষুণ দি আছে। তাকে চাওঁ কি হয়। এইফালে হাই কৰি হাই গাইজ, কি খবৰ সকলোৰে? ভালে আছেনে? আহিব সকলো। চাইছে আপোনালোকে? এতিয়া মই আপোনালোকক এজন বিশেষ ব্যক্তিৰ ওচৰলৈ লৈ যাম। এয়া আমাৰ মাজত ভাস্কৰ দা। হাই থাৰ্ড অল আছাম মিটআপ আৰু ফাৰ্ষ্ট অল আছাম ফেচ বুলি ক'ব পৰা যায়। শিৱসাগৰ বতৰ চতৰ নেওচি, বতৰ বেয়া,
গোটেই সেটআপ চেঞ্জ কৰি মেলি আমি আয়োজন কৰিবলৈ ওলাইছোঁ সকলোবোৰ আহিছে কেমেৰা আছে আমাৰবোৰ চেনেলৰ ভিডিঅ' পাব এইবোৰ চেনেলৰ ভিডিঅ' পাব চাই থাকিব আৰু বহুত এণ্টাৰটেইন কৰিম এনজয় কৰিম আপুনিও এদিন ইয়াৰ পাৰ্ট হ'ব ধন্যবাদ থেংক ইউ এতিয়া আমি মুম্বাইত ফেন ফেষ্ট হৈ আছে আমি ইয়াত শিৱসাগৰত ফেন ফেষ্ট কৰিছোঁ অসমৰ ফেন ফেষ্ট ভাল লাগিছে আজি বহুত ভাল লাগিছে সকলোবোৰ গোট খাইছেহি এয়া আমাৰ মাজত আছে অসমৰ কমেডি চেনেল মস্তি থেংক ইউ আৰু দাদা চেনেলটো মোৰ ইণ্ডিয়ান ৰিভেজ আৰু আপোনালোকে চাই থাকক দাদা চেনেলটো আপোনালোকে মোক যেনেকৈ মৰম দিছে দাদাকো এনেকৈ মৰম দিয়ক আৰু চাওক আজি আমি ইমান কষ্ট কৰি নিজৰ চেনেলটো যিমান পাৰোঁ আপোনালোকৰ কাৰণে আপোনালোকে যদি সহায় নকৰে কোনে সহায় কৰিব চ' আপোনালোকে সহায় কৰক আৰু কালি মোক কিছুমানে মানে লাইভ আহিছিলোঁ কাৰোবাক গালি পাৰিছে বেলেগ চেনেলত কিন্তু গালিটো পাৰক বেয়া নাপাওঁ কুকুৰ তহঁতে একো ভিডিঅ' ভাল হোৱা নাই এনেকৈ কওক তেতিয়া ভাল লাগে দম বাৰে এটা কুকুৰ বুলি কৈছে ঠিক কৰিম কুকুৰৰ জেগাত মানুহ হ'ম কিন্তু ঠিক তেনেকৈ যদি আপোনালোকে মা দেউতাক ধৰি পিনে গালি পাৰে বহুত দুখ লাগে চ' আপোনালোকে আশীৰ্বাদ কৰক আৰু আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাওক আৰু দাদা ভিডিঅ'বোৰ চাই থাকক আৰু যদি ভিডিঅ'টোত লাইক কৰা নাই দাদাক লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোক যেনেকৈ ছাবস্ক্ৰাইব কৰি থৈ দিছে এনেকৈ দাদা চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ থেংক ইউ ভাল লাগিলে থেংক ইউ হাই ফ্ৰেণ্ডছ এয়া আমাৰ মাজত জিতুমণি হেল্ল' এভৰিৱান মানে আপাৰ আছামত অহাৰ ইচ্ছা আছিল আগতে আহি পাইছোঁ কিন্তু শিৱসাগৰত অহা নাই মানে মেইনলি শিৱসাগৰ অহা নাই এম কৰি এইবাৰ আহিছোঁ আৰু মিট আপ বুলি আহিছোঁ আৰু আপোনালোকক লগ পাই তেওঁক লগ পাই বা যিমান ইউটিউবাৰ লগ পাই বহুত ভাল লাগিছে আৰু আপোনালোকে যিটো চেনেল চাই আছে সেই চেনেলটোৰ যিবোৰ ভিডিঅ' আপোনালোকে ছাপোৰ্ট কৰিব লাগে মানে অসমৰ চেনেল আপোনালোকৰ ছাপোৰ্ট লাগে মৰম লাগে আৰু যিবোৰ ছাপোৰ্ট আৰু মৰমৰ পৰা আমাৰ এইবোৰ চেনেলে এটা সময়ত গৈ বহুত ডাঙৰ চেনেল হ'ব আৰু সেই চেনেলবোৰ গৈ মানুহে চিনাকি পাব মানুহে এটা কিবা চিনাকি দিব পাৰিব আপোনালোকে কিবা প্ৰাউড ফিল কৰিব পাৰিব চ' আপোনালোকে প্লিজ হেল্প কৰক ছাপোৰ্ট কৰক লগতে ছাবস্ক্ৰাইব বুলি নহয় আপোনালোকে সকলোকে মৰম কৰি বহুত আগুৱাই লৈ যাওক তাৰে আশাৰে মানে থেংক ইউ মানে বহুত ভাল লাগিছে থেংক ইউ এই আমাৰ আৰু এজন ইউটিউবাৰ আহি আমাৰ মাজত উপস্থিত হৈছে মনোজ ভাই বুলি ক'লে সকলোৱে চিনি পায় এয়া আমাৰ মাজত মনোজ ভাই ঠিক আছে ভাই বুলি কৈ দিয়া নমস্কাৰ আগবাঢ়ি যাওঁ আমি আগলৈ আজি পাবজি খেলা নাই নেকি পাবজি পাৰ্ট 5 আহি আছে কৈ দে খেলি আহিছোঁ আহিছে বাপৰে বলো ভিতৰলৈ যাওঁ আমি বন্ধুসকল দেখিলে প্ৰায়বোৰ ইউটিউবাৰ আহিছে আৰু ইউটিউবাৰ আহিব বাকী আছে আপোনালোকে চাই থাকক আৰু ভাল লাগিব বহুত ফূৰ্তি হ'ব আজি বলক এইমাত্ৰ আমাৰ মাজত আহিব ডিম্পু বৰুৱা এয়া আমাৰ মাজত ডিম্পু বৰুৱা এয়া আমাৰ মাজত বিতুপন দা আন্ধাৰ হৈ আছে ভাল লাগিলে লগ পাই ভাল লাগিলে কিবা এটা কৈ দিয়ক ফেন পিছৰ বৰ ধুনীয়া অৰ্গেনাইজ কৰিছে আমাৰ ভাস্কৰে মেইনলি লিড লৈছে অসমত প্ৰথমবাৰৰ কাৰণে হৈছে এনেকুৱা আজিলৈকে অসমত হোৱা নাই এটা আমাৰ লোকেল ফেন ফেষ্ট বুলিয়ে ক'ব লাগিব কালি হৈ গৈছে আমাৰ অল ইণ্ডিয়া লেভেলত মুম্বাইত জিঅ' গাৰ্ডেনত ফেন ফেষ্ট কিন্তু এইটো আমাৰ লোকেল ইয়াত শিৱসাগৰ ফেন ফেষ্ট মজা লাগিছে ঠিক আছে